ভিডিওটি প্ৰথম প্ৰশ্নটো হৈছে বন্ধুসকল অন্তৰীপ নামৰ উপন্যাসখনৰ লেখক কোন বাৰু অন্তৰীপ নামৰ উপন্যাসখনৰ লেখক হৈছে ভবেন্দ্ৰনাথ শইকীয়া নেক্সট কোৱেশ্যনটো হৈছে অৰুণোদয় সংবাদপত্ৰখন কোন চনত প্ৰকাশ হৈছিল অৰুণোদয় সংবাদপত্ৰখন প্ৰকাশ হৈছিল 1846 চনত নেক্সট কোৱেশ্যন অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল বাৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল বাৰু তেখেত আছিল নাথান ব্ৰাউন নেক্সট কোৱেশ্যন জোনাকী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল বাৰু জোনাকী কাকতখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কোৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলুং গছ দৈনিক বাতৰিৰ প্ৰথম সম্পাদক কোন আছিল বাৰু দৈনিক বাতৰিৰ প্ৰথম সম্পাদক কোন আছিল তেখেত আছিল নীলমণি ফুকন আছিল দৈনিক বাতৰি কাকতখনৰ প্ৰথম সম্পাদক আৰু দৈনিক বাতৰি প্ৰকাশ পাইছিল অসমত 1925 চনত নেক্সট কোৱেশ্যন অসমৰ বা ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল অসমৰ বা ভাৰতৰ প্ৰথম তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ডিগবৈত আৰু কোন চনত 1901 চনত নেক্সট কোৱেশ্যনটো হৈছে কটন মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল কটন মহাবিদ্যালয় স্থাপিত হৈছিল 1901 চনতে নেক্সট কোৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যোৰহাট জিলাত আৰু তেওঁলোকৰ যেটো ভৱন আছে এই ভৱনটোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন নেক্সট কোৱেশ্যনটো হৈছে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল 1921 চনত স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল বাৰু বন্ধুসকল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ আকবৰ হাইদৰি আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী নেক্সট কোৱেশ্যনটো হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ইটাখুলিৰ ৰণ হৈছিল 1683 চনত ইটাখুলিৰ ৰণ হৈছিল খিলাচাৰী ঘাটৰ সন্ধি কেতিয়া সম্পন্ন হৈছিল খিলাচাৰী ঘাটৰ সন্ধি সম্পন্ন হৈছিল 1663 চনৰ 9 জানুৱাৰীত 1663 চনৰ 9 জানুৱাৰীত খিলাচাৰী ঘাটৰ সন্ধি সম্পন্ন হৈছিল আপোনালোকে জাস্ট এই চনটো মনত ৰাখিলেই হৈ যাব 1663 খ্ৰীষ্টাব্দত বা চনত খিলাচাৰী ঘাটৰ সন্ধি সম্পন্ন হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সম্পন্ন হৈছিল নেক্সট কোৱেশ্যনটো হৈছে এটা ইম্পৰ্টেন্ট কোৱেশ্যন হিউৱেন চাঙৰ গ্ৰন্থৰ নাম কি বাৰু হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম হৈছে CUK হৈছে হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম অসমৰ ৰাজ্যিক জলজ পশু কি অসমৰ ৰাজ্যিক জলজ পশু হৈছে হিহু হৈছে অসমৰ ৰাজ্যিক জলজ পশু নেক্সট কোৱেশ্যনটো হৈছে বন্ধুসকল থোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল ইয়াত অপচন দিয়া আছে 4টা পুৰন্দৰ সিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ আৰু শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল অপচন নম্বৰ গ গদাধৰ সিংহই থোদৰ আলি নিৰ্মাণ কৰোৱাইছিল অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল 1794 চনত অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল বাৰু 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি আছিল একমাত্ৰ প্ৰতিনিধি আছিল তেখেত আছিল চন্দ্ৰধৰ বৰুৱা আছিল 1937 চনৰ ঘূৰণীয়া মেজমেলৰ একমাত্ৰ অসমৰ প্ৰতিনিধি নেক্সট কোৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল বাৰু চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল আছিল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা এটা ইম্পৰ্টেন্ট কোৱেশ্যন বন্ধুসকল শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে অসম চুক্তিৰ শোধনাগাৰ বুলি কোনটো শোধনাগাৰক জনা যায় মানে এই শোধনাগাৰটো বনোৱা হৈছিল অসম চুক্তিৰ আধাৰত গতিকে সেই কাৰণে সেই শোধনাগাৰটোক কোৱা হয় অসম চুক্তিৰ শোধনাগাৰ বুলি এতিয়া সেই শোধনাগাৰটোৰ নাম হৈছে নুমলীগড় তেল শোধনাগাৰ বা নুমলীগড় শোধনাগাৰ হৈছে অসম চুক্তিৰ শোধনাগাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী এতিয়া বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম হৈছে ৰঞ্জন গগৈ যি হৈছে অসমৰে সন্তান নেক্সট কোৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি বাৰু প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম হৈছে ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম নেক্সট একেবাৰে শেষৰ কোৱেশ্যনটো আহিছে বন্ধুসকল প্ৰশ্নটো কি আছে প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকী কোন তৰালী শৰ্মা তো বন্ধুসকল কেনে পালে বাৰু ভিডিঅটো চাই আপুনি যদি ভাল পালে প্লিজ ভিডিঅটো লাইক কৰি যাব আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅটো লগতে যদি আমাৰ চেনেলটো আপুনি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিও ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট আগলৈ পাই থাকিবৰ কাৰণে ধন্যবাদ পুনৰবাৰ জয় অসম জয় ভাৰত